স্কুল ইণ্টাৰ্ণশ্বিপ D.El.ED ডায়েৰী কেনেকৈ লিখা হয় তাৰ বিষয়ে ভিডিঅ'টো কিছু নজনা কথা জানিব পাৰিব। ইয়াতে মই প্ৰথমে লিখিছোঁ প্ৰতিফলিত দিনপঞ্জী নতুবা ডায়েৰী। ইয়াতে আৰু নাম লিখা হৈছে, যিহেতু আমি এতিয়া 4th চেমিষ্টাৰ, আৰু ইয়াত ছিগনেচাৰৰ বাবে টিচাৰ, যিহেতু মই ছিগনেচাৰ লোৱা নাই, ল'ম পিছত। আমাৰ প্ৰথমে আৰম্ভ হৈছিল 22 আগষ্ট 2022, আজি প্ৰথম দিন। ইয়াতে মই প্ৰথম আহি লিখিছোঁ, আজি মই 22 আগষ্ট 2022 সোমবাৰ ৰাতিপুৱা 8:45 বজাত বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীৰ লগত প্ৰাপ্ত সভাত অংশগ্ৰহণ কৰোঁ। আমি 6জনীয়া দলটোৱে প্ৰধান শিক্ষকৰ মহোদয় লগ ধৰোঁ আৰু মই বালাজান এম.ই. মাদ্ৰাছা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়াবৰ বাবে কিতাপ যোগান ধৰিবৰ বাবে আৰম্ভ কৰিলোঁ আৰু 9:15ৰ পৰা ক্লাছ কৰিবলৈ আৰম্ভ কৰিলোঁ। প্ৰধান শিক্ষকৰ মহোদয়ৰ জৰিয়তে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ 27জন বুলি জানিবলৈ দিয়ে, যদিও আজি বিদ্যালয়ত মুঠ ক্লাছ 4ৰ 11জন ছাত্ৰ ছাত্ৰী উপস্থিত আছিল। আৰু প্ৰথমে লিখিছোঁ শ্ৰেণী, ক্লাছ, যোনটো আপোনালোকে ক্লাছটো ল'ব, এইটো ক্লাছটো ইয়াত লিখিব লাগিব। শ্ৰেণী, মই ক্লাছ 4 আৰু 3টো পঢ়াইছিলোঁ আৰু বিষয়টো লৈছিলোঁ পৰিৱেশ আৰু অসমীয়া, আৰু সময় 9:01ৰ পৰা আৰম্ভ হৈছে, আৰু এইটো ক্ৰিয়াকলাপ 9:01। যিহেতু আমি প্ৰথম দিন আছিলে, তেতিয়া যোগ শিক্ষা কৰা নহ'ল। 9:15ৰ পৰা মই 4ৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ স্বাস্থ্য আৰু সুৰক্ষা নামৰ পাঠটি বুজাবলৈ চেষ্টা কৰিলোঁ, যিহেতু বৰ্তমান ইকন প্ৰক্ৰিয়া শিক্ষককেন্দ্ৰিক নহয়, শিক্ষাৰ্থীকেন্দ্ৰিকহে। আৰু 11টাত প্ৰধান শিক্ষকৰ ওচৰত চহী কৰা হয়। 10:40ত, তেতিয়া মোৰ ক্লাছ নাছিল। 11:20ত তৃতীয় শ্ৰেণীৰ ক্লাছ কৰিবলৈ যোৱা হয়। তাত অসমীয়াত শুৱনিয়ামৰ পদ্যটি পঢ়াবলৈ আৰম্ভ কৰিলোঁ আৰু 12:40ত এনৱাচ কৰিবলৈ দিয়া হয়। যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ মধ্যাহ্ন ভোজন কৰা হয়, তেতিয়া তাৰ আগতে হেণ্ডৱাছ কৰিবলৈ দিয়া হৈছিল, আৰু 12:50ত ছাত্ৰ ছাত্ৰীসকলৰ মধ্যাহ্ন ভোজন, আৰু 1টা বজাত সামৰণি। এনেকৈ আমাৰ প্ৰথম দিনটো গৈছিলে, আৰু এইটো হৈছে দ্বিতীয় দিন। (24 আগষ্ট) তৃতীয় দিন। আমি 6জনীয়া দলটোৱে ক্লাছটো বিষয়টো বাছি লৈছিলোঁ। মই প্ৰত্যেকটো ক্লাছত পৰিৱেশ আৰু অসমীয়াটোকে পঢ়াইছিলোঁ। 4ৰ্থ দিন। পঞ্চম দিন। পিছৰ ক্লাছখিনিৰ যোগ শিক্ষা কৰিবলৈ দিয়া হয়। 30 আগষ্ট জ্যেষ্ঠ দিন। সপ্তম 31 আগষ্ট সপ্তম দিন। যিহেতু আমি কোনোদিনে ক্লাছ কৰিবলৈ যোৱা অভ্যাস নাছিলে, হ'লেও চেষ্টা কৰিছোঁ। যিহেতু আমি শিক্ষককেন্দ্ৰিক নহয়, শিক্ষাৰ্থীকেন্দ্ৰিকহে। 9ম দিন 2 ছেপ্টেম্বৰ। আমাৰ মুঠ 11 দিন দিছিলে স্কুল ইণ্টাৰ্ণশ্বিপ, তাৰে 3 দিন বন্ধ আছিলে। একদিন দেওবাৰ পৰিছিলে, তাৰপিছত 2 দিন বন্ধ আছিলে, আৰু এইটো হৈছে 3 ছেপ্টেম্বৰ, শেষৰ দিনাত। যিহেতু ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিবা নহয় কিবা এটা শিকিব পাৰিছে বুলি ভাবে,
চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু ময়ো ইমান জনা বুলি নকওঁ, যদিহে মোৰ লিখা মেলাত কিবা ভুল হৈছে আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। বাই বাই গাইজ।